কিছে গৰম পৰিছে কি হ'ল ঐ উশাহ কৰি আছ যে নকবি আৰু বুইছ ইমান গৰম ঐ ঘৰত থাকিবই নোৱাৰি ঘৰটো ইমান গৰম হে ভগৱান ফেনৰ হাৱাও ল'ব নোৱাৰি ইমান গৰম গৰম হাৱা ঐ সেয়ে ভাবিলোঁ বোলো গছৰ তললৈকে যাওঁ তাতহে ভাল হ'ব এতিয়া ইয়াত অলপ শান্তি লাগিছোঁ বতাহো মাৰি আছে যে ইয়াতে ভাল বুইছ হয় পাই ইমান গৰম পৰিছে কি হ'লে ভেবেলা কি পৰা কথা কৈছনো ঐ কণ্টিলৈ তই যে এণ্টিটো সদায় পাছত মাৰ কথাটো কি ইমান গৰমত ওলাই আহিবলৈ মন নাযায় মোৰ ঘৰত থাকিহে বিন্দাছ লাগে দে হয় দে তহঁতি এচি তলত থকা মানুহ আৰু বগা ধৰি মানুহ তহঁতৰ আৰু কিহৰ টেনশ্যন তই ঠিক কৈছ মই ঘৰত থাকিলে গৰম দিন নে ঠাণ্ডা দিন পাহৰিয়ে যাওঁ হ'ব এইবিলাক বাদ দে ঐ ৰাজু আমি আম খাবলৈ যাওঁ ব'ল মোৰ যে আম খাবলৈ বিৰাট মন গৈছে তাতে এইটো আম খোৱা ছিজনেই আৰু মোৰো মন গৈছে কিন্তু এতিয়া আম পাম ক'তনো চব বজাৰ বন্ধ হৈছোন ঐ গৰু অকল বজাৰখনে চিনি পাওঁ যে এই আমাৰ গাঁৱৰ যে মামনি পেহী যে এই তাহাঁতৰ ঘৰতে ঢেৰ আম লাগি আছে ব'ল তালৈ যাওঁ আইঐ মৰিব খুজিছ তালৈ গৈ পেহীয়ে ঘাইজনীয়ে সেইজনী আম খাবলৈ যোৱা দেখিলে পিঠিত দবা দিব দবা হেই তহঁতি বৰ বুৰ্বক ক'ত হেৰ যিটো কাম বলেৰে নোৱাৰ সেইটো কাম বুদ্ধিৰে কৰিবি বুদ্ধিৰে তোৰ বুদ্ধি শুনিয়ে আৰু আম খাবলৈ গৈ মাহ নাখালেই হয় পিতাই গম পাবলৈ মোক বধি পেলাব হেৰ মূৰ্খহঁত প্ৰথমে কৈ লওঁচোন ব'ল যিটি কথা কৈ নাথাকিবি এনেকৈ আম খোৱাৰ মজাই বেলেগ বুজিছ মজাই বেলেগ কিনি খোৱা আমতকৈ এইবোৰ আমৰ সোৱাদ বেছি ঐ ভেবেলা ব'ল তান্তে ঠিক আছে ব'ল ঐ আছো ঐ ভেবেলা চাচোন চা ইমান লম্বা লাগি আছে ঐ সোনকালে যাওঁ ব'ল ব'ল মোৰ মানে দেখিয়ে লোক লাগি গৈছে আৰু যাওঁ ব'ল এইটো হুলস্থুল নকৰিবিচোন আমি চুৰ কৰিবলৈহে আহিছোঁ চুৰ কৰিলে এনেকৈ হুলস্থুল কৰে নেকি এই পেহীয়ে দেখিবলৈ হ'লে মূৰটো ভাঙিবহি মনে মনে থাক অলপ বে একদম চুপচাপ ঐ ৰাজু যাওঁ ব'ল কথা পাতি থাকিলে নহ'ব ঐ কণ্টিলো তই কোনোবা আহিছে নেকি সেইটো চাই থাক হ'ব মই চাই আছোঁ তহঁতি পাৰ সোনকালে ৰাজু তই গছত উঠি যা মই বুটলিম বুটল সোনকালে মই পাৰি গৈ আছোঁ তই পাৰিছা মুঠতে ঐ ভেবেলা সোনকাল কৰ কোনোবা আহিব যেন লাগিছে ঐ ৰাজু তোৰ হ'ল যদি নাম নামিছোঁ ৰ ঐ ৰাজু এইকেইটা লচোন চুৰ আহিছে ধৰ কোন ক'ত আছে ওলাই আহো এই দিন দুপৰতে চুৰ আহিছে মামনি পেহী আমিহে চুৰ নহয় তহঁতি কেইটা এই দিন দুপৰতে তহঁতি ইয়াত কি কৰি আছিলি কি কৰি আছিলি আম চুৰ কৰিবলৈ আহিছিলি হয় নহয় ক পেহী আমি মানে এই খেলিবলৈ চুনচুনিক লগ ধৰিবলৈ আহিছিলোঁ আমি আম চুৰ কৰিবলৈ অহা নাই নহয় আমিনো বাৰু আম কেলৈ চুৰ কৰিবলৈ আহিম আপোনাৰ ঘৰত আপুনিয়ে কওকচোন আমি বোলো খেলোঁ চুনচুনিক বোলো মাতি আনো তেনেকুৱাতে দেখিলোঁ আপোনালোকৰ আম গছত এইবোৰ ঢেৰ চৰাই আছে তাকে চৰাই খেদিবলৈ লওঁতে আপুনি ওলালেহি আপুনি আকৌ আমাক মিছাতেই ভুল বুজি আছে মোক গুৰুত্ব বনাবলৈ আহিছে তহঁতে যদি তহঁতে চৰাই খেদিছিলি তেতিয়াহ'লে ইমানখিনি আম তলত ক'ৰ পৰা পৰিব আৰু ভেবেলা হাতত ইমানখিনি আম ক'ৰ পৰা আহিব কথা ক'বলৈ আহিছ চুনচুনিক লগ ধৰিবলৈ আহিছ চুনচুনিক লগ ধৰিবলৈ অহাটো তহঁতৰ বাহনা নহয় পেহী এই চুনচুনি ক'ত আছে মাতি দিয়কচোন তাই এই বহুত দিন তাইৰ লগত খেলাই নাই নহয় আমি ভাবিলোঁ আজি গোটেইকেইটা একেলগে লগ হৈ খেলোঁগৈ আৰু পেহী আমি চুনচুনিক লগ ধৰিবলৈ আহিছিলোঁ চুপ থাক তহঁতৰ মতলব মই ঠিক বুজিছোঁ পেহী মই আকৌ নিজে হোৱা নাছিলোঁ দেই ইহঁতে আকৌ লগ ধৰিছিলে কেনে আহিছিল তহঁতি ইয়াৰ পৰা যাবি নে নাযাওঁ পেহী নামাৰিব যাওঁ আম নাখাওঁ মই এইফালেকে বনাওঁ চবৰ পৰা মানে ঘৰত আম কেইটামানো থাকিব নোৱাৰে সেইকেইটাতো চকু হৈ আছোঁ এনেকুৱা ফকতীয়া তেনেকুৱা থাৰ্ড ক্লাছ বুদ্ধি লৈ আমাক আৰু লগ নধৰিবি হ'লে দেই বে একদম 420 বুদ্ধি ইমান পিটিলে মই আজি পিতাই গম পালে ঘৰতে মাৰিব কিনো কান্দি আছোঁ কেঁচা ল'ৰা ছোৱালী নিচিনাকৈ তইহে মাৰ খাইছ নেকি মই মাৰ খাইছোঁ সেইবোৰ বাদ দে ঐ ভেবেলা তই সেই তোৰ হাতত থকা আমকেইটা আনিলি নাই আৰে তোৰ অকণো লাজ নাই নেকি বে ইমান মাৰ ধৰ খায়ো আকৌ আমাৰ কথা কৈছ যে সেইজনী আগতে আম আনিব পাৰি নি তোৰ মূৰটো কৰিলি এনেই ইমান কষ্ট কৰিলোঁ হাততে লৈ পলাব লাগিছিলে মোৰ মনত কথা নকবি তই নিজেনো নানিলি কেলে ৰ কাজিয়া নকৰিবি তাকে ঘৰলৈকে যাওঁ ব'ল ঐ ৰাজা ভেবেলা হৈছেনি চা চুনচুনি আহিছে আহি থাকক নামাতো আজি পাৰা তাইক তহঁতি বহি থাকিয়া কান্তিলো কি কৰি আছ তই নামাতিবি আমাক আজি পৰা তোৰ লগত আমাৰ দৃষ্টি খতম কিয় মইনো কি কৰিলোঁ তহঁতক
তই কিবা কৰ নকৰ কিন্তু তোৰ মায়ে কৰিলে হেৰ আমি আম দুটাহে খাইছিলোঁ সেই আম দুটা খাবলৈ লওঁতে তোৰ মায়ে আমাৰ লগত যিখনে কৰিলে ঐ মোৰ এতিয়াও পিঠি বিষাই আছে ইমান মাৰিলে আজিপা নহয় আজিপা তোক নামাতো আৰু তোক বহুত বেয়া পাইছোঁ আমি আৰে ৰচোন মোক বেয়া নাপাবি মইচোন গমেই নাপাওঁ এইবিলাক কথা আৰু তহঁতৰ যদি আম খাবলৈ মন গৈছে মোক কোৱালে হয় মই আনি দিলোহেঁতেন নহয় তহঁতিনো মনে মনে চুৰ কৰি কেলে খাবলৈ যাব লাগে এতিয়া মানে তয়ো আমাক সেই চুৰ বুলিহে ক'লি তয়ো আচলতে মাৰ নিচিনা একেই হা তই আমাক সেই চুৰ নাম দিহে কথা ক'লি হ'ব আৰু দে হ'ব নালাগে নাখাওঁ তহঁতৰ ঘৰৰ আম মই তহঁতক বেয়া ভাবি কথাটো কোৱা নাই ভুল নবুজিবিচোন মইচোন সদায় তহঁতৰ লগতে থাকোঁ তহঁতি যদি মোৰ লগত দুষ্টিটো খতম কৰি দিয় মইনো কাৰ লগত থাকিম বাৰু কচোন বাৰু তহঁতৰ আম খাবলৈ মন গৈছে ন মই কাইলৈ তহঁতক আম আনি খুৱাম হ'বনে হ'ব যেতিয়া আম আনিবি তেতিয়াহে দেখিম এতিয়া তই যাব পাৰ তোৰ লগত এতিয়া আমাৰ কথা নাই বৰ্তমান তোৰ আৰু আমাৰ দুষ্টি খতম বাকীখিনি আম আনি খোৱাৰ পাছতে ভাবিম হ'ব দে মই তহঁতৰ ওচৰত খেলিবলৈহে আহিছিলোঁ আৰু তহঁতি এতিয়া মোক খেদি পঠিয়াইছ মই গমেই নাপাওঁ তহঁতি আমাৰ ঘৰত আম খাবলৈ যোৱা কথা নহ'লে মই মাক ফুচলাই মেলি ক'লোহেঁতেন নহয় হ'ব কাইলৈ মই তহঁতক আম আনি খুৱাম এতিয়া মই যাওঁ দে আৰু মোক বেয়া পাই নাথাকিবি মোৰ বুদ্ধি দেখিলে এতিয়া আজি খাবলৈ নাপাওঁ কি হ'ল পিছে কালি খাম তোৰ বুদ্ধি তোৰ ওচৰতে ৰাখ ইমান মাৰ খালোঁ চোৰৰ নাম পালোঁ হা এতিয়া মই পিতাৰ আগত কি বুলি মোক শুনিম তোৰ যেনিবা অকল বাপেৰৰ চিন্তা হেৰ যি হওক নহওক মাৰ খালোঁ কি হ'ল পিছে কাইলৈ আম খাবলৈতো পাম আৰু কাৰ কাৰণে খাবলৈ পাবি মোৰ কাৰণে